Hello everyone, welcome to Urja Classes. আকৌ পুনৰ আহিছোঁ জিকেৰ ইণ্ডিয়ান পলিটিত আজি আন এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব লৈছোঁ। সেইটো হৈছে ফেডাৰেলিজম ইন ইণ্ডিয়া, ভাৰত যুক্তৰাষ্ট্ৰ বা ভাৰত যুক্তৰাষ্ট্ৰৰ বিভিন্ন বৈশিষ্ট্যসমূহ। যে আমি ভাৰতত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আছে। ভাৰত যুক্তৰাষ্ট্ৰ বিশ্বৰ অন্য যুক্তৰাষ্ট্ৰতকৈ অকণমান সুকীয়া। ভাৰত যুক্তৰাষ্ট্ৰৰ কিছুমান সুকীয়া বৈশিষ্ট্য আছে। এই সুকীয়া বৈশিষ্ট্যসমূহৰ লগতে যিবোৰ আমাৰ কমন ফেডাৰেল কেৰেক্টাৰিষ্টিক্স, বিশ্বৰ অন্যান্য যুক্তৰাষ্ট্ৰত থকা যিবোৰ বৈশিষ্ট্য সেইবোৰ ভাৰতত আছে। ইয়াৰ উপৰিও কিছুমান সুকীয়া বৈশিষ্ট্য ভাৰত যুক্তৰাষ্ট্ৰত আছে। সেয়েহে ভাৰত যুক্তৰাষ্ট্ৰ এক অনন্য, অলপ বেলেগ ধৰণৰ যুক্তৰাষ্ট্ৰ। ইটছ এ ক্ৰিটিকেল চেপ্টাৰ। অকণমান জানিব লাগিব, বুজিব লাগিব, তেতিয়াহে ভাৰত যুক্তৰাষ্ট্ৰৰ বিষয়ে আমি ভালকৈ যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম। গতিকে আজি আমি আলোচনা কৰোঁ ফেডাৰেলিজম ইন ইণ্ডিয়া, যে ভাৰত যুক্তৰাষ্ট্ৰৰ বিভিন্ন ভাৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম। চ' প্ৰথম আহিলে ফেডাৰেশ্যন। এই ফেডাৰেশ্যন শব্দটো আহিছে এটা আমাৰ লেটিন ৱৰ্ড ফয়ডাছৰ পৰা আহিছে। দ্য ৱৰ্ড ফেডাৰেশ্যন ইজ ডিৰাইভ ফ্ৰম এ লেটিন ৱৰ্ড ফয়ডাছ, হুইচ মিনছ এগ্ৰিমেণ্ট, ট্ৰিটি অৰ এগ্ৰিমেণ্ট। যে লেটিন শব্দ ফয়ডাছৰ পৰা ফেডাৰেশ্যন শব্দটো আহিছে। যুক্তৰাষ্ট্ৰ মানে ফেডাৰেশ্যন, ইংৰাজীত ফেডাৰেশ্যন বুলি কোৱা হয়। আৰু ফয়ডাছ শব্দটোৰ অৰ্থ হৈছে চুক্তি, কোনো এক চুক্তি বা সন্ধি। এতিয়া আমি আহোঁ ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে। এটা কথা আমি মন কৰিবলগীয়া যে ভাৰতক আমি যুক্তৰাষ্ট্ৰ বুলি কওঁ, সঘনাই কওঁ ভাৰত যুক্তৰাষ্ট্ৰ, ইণ্ডিয়া ইজ এ ফেডাৰেশ্যন। বাট ইন আৱাৰ কনষ্টিটিউশ্যন দ্য ৱৰ্ড ফেডাৰেশ্যন ইজ মেনশ্যন নোহোৱেৰ। অৰ্থাৎ যদিও ভাৰতক যুক্তৰাষ্ট্ৰ বুলি কওঁ, ভাৰতৰ সংবিধানত ক'তোৱে যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে। আৰ্টিকল 1 of our constitution states India as India, that is Bharat, shall be a union of state. সংবিধানৰ 1 নং অনুচ্ছেদত কি কোৱা হৈছে? ইণ্ডিয়া, ডেট ইজ ভাৰত, শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। ভাৰত ৰাজ্যসমূহৰ সংঘ। অৰ্থাৎ যদিও ভাৰত যুক্তৰাষ্ট্ৰ, সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা নাই। তাৰ পৰিৱৰ্তে ভাৰতক কি বুলি কৈছে? 1 নম্বৰ প্ৰথম অনুচ্ছেদটোতে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে। এতিয়া কথা হৈছে কি, ভাৰত আচলতে প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয়, সেইকাৰণে আমাৰ যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। আৰ্টিকল 1ত প্ৰথম যেতিয়া আমাৰ ড্ৰাফটিং কমিটি, যিয়ে আমাৰ কনষ্টিটিউশ্যন বনাইছিলে, ড্ৰাফটিং কমিটিত বি ৰাওৱে কি কৰিছিলে যে ইণ্ডিয়াক ফেডাৰেশ্যন বুলি ক'ব খুজিছিলে। ইণ্ডিয়া শ্বেল বি এ ফেডাৰেশ্যন। তেওঁ কৈছে যে ভাৰত যুক্তৰাষ্ট্ৰ হ'ব লাগে। কিন্তু পিছত ইয়াৰ ওপৰত বিভিন্ন বিভেদ হ'ল, আৰু বিভেদৰ পিছত ভাৰতক কি কৰা হৈছে? যুক্তৰাষ্ট্ৰ বুলি নাই কোৱা। তাৰ পৰিৱৰ্তে সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলিহে উল্লেখ কৰিছে। গতিকে বি আৰ আম্বেদকাৰ কোন আছিলে? যে আমাৰ খচৰা সমিতিৰ সভাপতি। অৰ্থাৎ ভাৰতৰ সংবিধানৰ প্ৰধান নিৰ্মাতা। দ্য চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ ডক্টৰ বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ তেওঁ কি কৈছিলে? হি ছেইড ডেট উই মে ইউজ দ্য ৱৰ্ড ইউনিয়ন অফ ষ্টেট ইনষ্টেড অফ ফেডাৰেশ্যন। যে বি আৰ আম্বেদকাৰে কৈছিলে যে ভাৰতক যুক্তৰাষ্ট্ৰ নুবুলি আমি ৰাজ্যসমূহৰ সংঘহে বুলিব লাগিব। কিয়? তেওঁ দুটা যুক্তি দিছিলে। He forwarded 2 arguments why India is not
stated as federation, or why India is stated as union of state instead of federation? যে ভাৰতক আমি যুক্তৰাষ্ট্ৰ নুবুলি যে ৰাজ্যসমূহৰ সংঘ কিয় বুলিছে তেওঁ দুটা যুক্তি দিছে প্ৰথম যুক্তিটো কি কৈছে যে ভাৰত যুক্তৰাষ্ট্ৰ স্বাধীন ৰাজ্যসমূহৰ মাজত হোৱা চুক্তিৰ ফল নাছিল The first argument why India is not stated as federation, that the Indian Federation is not the result of agreement among the independent state. যে ব্ৰিটিছে যেতিয়া ভাৰতক এৰি থৈ গৈছিলে সেই ৰাজ্যসমূহ তেতিয়া স্বাধীন নাছিল ভাৰত যুক্তৰাষ্ট্ৰ যেতিয়া গঠন কৰা আছিল ৰাজ্যসমূহ স্বাধীন নাছিল অৰ্থাৎ স্বাধীন ৰাজ্য লগ লাগি ভাৰত যুক্তৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাছিলে যুক্তৰাষ্ট্ৰ সৃষ্টি কেনেকৈ হয় যুক্তৰাষ্ট্ৰ সৃষ্টি এনেকৈ হয় যে কেইখনমান স্বাধীন ৰাজ্য লগ লাগি তেওঁলোকে এখন যুক্তৰাষ্ট্ৰ সৃষ্টি হয় কিন্তু ভাৰত যুক্তৰাষ্ট্ৰৰ সৃষ্টি স্বাধীন ৰাজ্যৰ মাজত হোৱা সন্ধিৰ বা চুক্তিৰ দ্বাৰা হোৱা নাছিলে অৰ্থাৎ ভাৰত যুক্তৰাষ্ট্ৰ ভাৰতৰ ৰাজ্যসমূহে লগ লাগি সৃষ্টি কৰা যুক্তৰাষ্ট্ৰ নহয় So Indian Federation is not the result of agreement among the independent state. গতিকে প্ৰথম যুক্তি তেওঁ কৈছে যে ভাৰতক কিয় যুক্তৰাষ্ট্ৰ বুলিব নোৱাৰি যে ভাৰত যুক্তৰাষ্ট্ৰ ৰাজ্যসমূহৰ স্বাধীন ৰাজ্যসমূহৰ মাজত হোৱা সন্ধিৰ দ্বাৰা সৃষ্টি হোৱা যুক্তৰাষ্ট্ৰ নহয় আৰু দ্বিতীয়টো হৈছে যে ইয়াৰ ৰাজ্যসমূহ ইয়াৰ পৰা বিচ্ছিন্ন হোৱাৰ অধিকাৰ নাই The Indian state don't have the right to secede from Indian Federation. বুজি পাইছেনে প্ৰথম কথাটো হৈছে যে ভাৰত যুক্তৰাষ্ট্ৰ কোনো স্বাধীন ৰাজ্য লগ লাগি হোৱা যুক্তৰাষ্ট্ৰ নহয় আৰু দ্বিতীয়টো হৈছে যে যিবোৰ আমাৰ অংগৰাজ্য ভাৰত যুক্তৰাষ্ট্ৰৰ যিবোৰ অংগৰাজ্য সেই অংগৰাজ্যসমূহে ভৱিষ্যতে ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা ওলাই গৈ স্বাধীন ৰাষ্ট্ৰত পৰিণত হ'ব নোৱাৰে অৰ্থাৎ ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহক ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিলগ্ন হোৱাৰ অধিকাৰ দিয়া নাই সেইকাৰণে আম্বেদকাৰে ভাৰতক যুক্তৰাষ্ট্ৰ নুবুলি তেওঁ ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰিছে Why India is stated as federation union of state instead of federation that first argument is that Indian Federation is not the result of agreement among the independent Indian state and second is that Indian federal units of Indian federations have no right to secede from Indian Federation. These are the two arguments why India is stated as union of state rather than federation. বুজি পালা এতিয়া আমি আহোঁ যে যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ যে প্ৰথম কথা হৈছে ইণ্ডিয়া ইজ নট পিয়ৰলি ফেডাৰেল নেশ্যনছ ইণ্ডিয়া ইজ stated as quasi-federal country. ভাৰত যুক্তৰাষ্ট্ৰ বিশুদ্ধ যুক্তৰাষ্ট্ৰ নহয় ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে কেচি হুৱেৰ বিখ্যাত সংবিধান বিশেষজ্ঞ কেচি হুৱেৰে ভাৰতক কোৱাচি ফেডাৰেশ্যন অৰ্ধ যুক্তৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছে কাৰণ কিয় যে ভাৰতত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ লগতে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ ভাৰতত আছে অৰ্থাৎ In India, along with the federal characteristics, we have as many as unfederal as well as unitary features. So India is not purely a federal nation, it is a quasi-federal nation, having federal as well as unfederal characteristics. যে ভাৰত বিশুদ্ধ যুক্তৰাষ্ট্ৰ নহয় কাৰণ ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহৰ লগতে বহুতো অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে সেইকাৰণে ইয়াক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে আমি আলোচনা কৰিম এটা এটাকৈ কোনবোৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কোনবোৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য প্ৰথম আমি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰোঁ যে বিশ্বত যিকোনো যুক্তৰাষ্ট্ৰ হ'বলৈ হ'লে প্ৰধানকৈ চাৰিটা বা পাঁচটা বৈশিষ্ট্য থকা দৰকাৰ সেই বৈশিষ্ট্যসমূহ ভাৰতত বিদ্যমান ভাৰতত আছে সেইকাৰণে ভাৰতক আমি যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ কোনবোৰ ভাৰত যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হোৱাট আৰ দ্য ফেডাৰেল ফিচাৰ্ছ অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফাৰ্ষ্ট ৰিটেন এণ্ড ৰিজিড কনষ্টিটিউশ্যন লিখিত আৰু কঠিন সংবিধান ইন এভৰি ফেডাৰেশ্যনছ ইন দ্য ৱৰ্ল্ড দেয়াৰ মাষ্ট বি এ ৰিটেন কনষ্টিটিউশ্যন হুইচ শুড বি
ৰিজিড ওৱান যে ভাৰত পৃথিৱীৰ বিশ্বৰ সকলো যুক্তৰাষ্ট্ৰতে এখন লিখিত সংবিধান থকাটো বাঞ্ছনীয় আৰু সেই সংবিধান লিখিতই নহয় কি হ'ব লাগিব দৃঢ় হ'ব লাগিব বা কঠিন হ'ব লাগিব যাক সহজে সংশোধন কৰিব নোৱাৰি গতিকে প্ৰথম বৈশিষ্ট্যটো ভাৰতত আছে কাৰণ কিয় আমাৰ যিখন সংবিধান ভাৰতীয় সংবিধান সেইখন লিখিত সংবিধান আৰু ভাৰতীয় সংবিধানখন আংশিকভাৱে দৃঢ় সংবিধান কাৰণ সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত যি সংবিধান সংশোধনীৰ বিষয়ে উল্লেখ কৰা হৈছে সেই সংবিধান সংশোধনী ব্যৱস্থাসমূহ কঠিন সেইকাৰণে ভাৰতত লিখিত আৰু দৃঢ় সংবিধান আছে এজ আৰ্টিকল 368 মেনশ্যন about a rigid procedure for the amendment of the constitution. First of all, Indian constitution is a written constitution because it was written by the people of India. Secondly, Indian constitution is partly rigid constitution. দ্বিতীয় বৈশিষ্ট্যটো আহিল দ্বৈত শাসন ব্যৱস্থা ডুৱেল পলিটি বিশ্বৰ যিকোনো যুক্তৰাষ্ট্ৰৰ বাবে আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে তাত দুই ধৰণৰ শাসন ব্যৱস্থা থাকিব লাগিব দুই ধৰণৰ শাসন ব্যৱস্থা কি কেন্দ্ৰীয় শাসন ব্যৱস্থা ৰাজ্যিক শাসন ব্যৱস্থা অৰ্থাৎ দ্বৈত শাসন ব্যৱস্থা মানে দুই ধৰণৰ চৰকাৰ থাকিব লাগিব কেন্দ্ৰীয় চৰকাৰ গোটেই যুক্তৰাষ্ট্ৰৰ কাৰণে আৰু ৰাজ্য চৰকাৰ ৰাজ্যসমূহৰ কাৰণে আৰু ইণ্ডিয়াত আছে নে নাই ইণ্ডিয়াতো আছে আমাৰ দ্বৈত শাসন ব্যৱস্থা উই হেভ ডুৱেল পলিটি we have central government at the center and we have some state government of every states beside these two government actually in India we have three governments central government state government and local self government যিকোনো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুটা শাসন থাকিবই লাগিব কেন্দ্ৰীয় শাসন আৰু ৰাজ্য শাসন বা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমাৰ ভাৰতত দুটাই নহয় তিনিটা শাসন ব্যৱস্থা অৰ্থাৎ ভাৰতত তিনি ধৰণৰ চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় স্বায়ত্তশাসিত শাসন ব্যৱস্থা বা স্থানীয় চৰকাৰ যাক আমি পঞ্চায়ত বুলি কওঁ বা মিউনিচিপালিটিজ বুলি আমি কওঁ so we have two sets of government union government state government and we have local self government also যে ভাৰতত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু ইয়াৰ লগতে আমাৰ স্থানীয় শাসন ব্যৱস্থাও আছে লোকেল সেলফ গভৰ্নমেণ্টও আছে সো সেকেন্ড বৈশিষ্ট্য কি দ্বৈত শাসন ব্যৱস্থা উই হ্যাভ দ্য ডুৱেল পলিটি আমাৰ ইয়াত দ্বৈত শাসন ব্যৱস্থা আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ প্ৰথম ৰিটেন এণ্ড ৰিজিড কনষ্টিটিউশ্যন লিখিত আৰু দৃঢ় সংবিধান ভাৰতীয় সংবিধানখন লিখিত সংবিধান আৰু দৃঢ় সংবিধান দ্বিতীয় আছে দ্বৈত শাসন ব্যৱস্থা দুই ধৰণৰ চৰকাৰ থাকিব লাগিব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমাৰ ইয়াত আছে দুই ধৰণৰ নহয় আমাৰ তিনি ধৰণৰ চৰকাৰ আছে তাৰ পিছত তৃতীয় বৈশিষ্ট্যত লৈ আহোঁ আমি division of power is natural as we have two sets of government য'ত দুটা শাসন ব্যৱস্থা আছে বা তিনিটা শাসন ব্যৱস্থা আছে তাত ক্ষমতাৰ বিভাজন থাকিবই লাগিব থাৰ্ড ফিচাৰ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফিচাৰ্ছ অফ এনি ফেডাৰেশ্যনছ অফ দ্য ৱৰ্ল্ড যে বিশ্বৰ সকলো ফেডাৰেশ্যন বা যুক্তৰাষ্ট্ৰৰ এইটো বৈশিষ্ট্য থাকিব লাগিব ক্লিয়াৰ কাট ডিভিজন অফ পাৱাৰ বিটুইন চেণ্ট্ৰেল গভৰ্নমেণ্ট এণ্ড ষ্টেট গভৰ্নমেণ্ট অৰ্থাৎ য'ত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আছে তাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ একদম সম্পূৰ্ণ বিভাজন থাকিব লাগিব ইণ্ডিয়াতো আছে ভাৰততো আছে কেনেকৈ আছে যে ভাৰতৰ আমাৰ যিটো 7 শিডিউলত অৰ্থাৎ ভাৰতৰ সংবিধানৰ পাৰ্ট 11 এণ্ড পাৰ্ট 12 ভাৰতীয় সংবিধানৰ একাদশ আৰু দ্বাদশ অংশত কি কৰা হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাসমূহ সুন্দৰকৈ তিনিখন সূচীৰ দ্বাৰা বিভাজন কৰি দিয়া হৈছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট কি তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী কেন্দ্ৰীয় সূচীত 100টা বিষয় আছে ৰাজ্যিক সূচীত 61টা বিষয় আছে আৰু সমৱৰ্তী সূচীত 52টা বিষয় আছে অৰিজিনেলি কেন্দ্ৰীয় সূচীত আছিলে 97টা বিষয় ৰাজ্যিক সূচীত আছিলে 66টা বিষয় আৰু সমৱৰ্তী সূচীত আছিলে 47টা বিষয় কিন্তু বৰ্তমান এট প্ৰেজেন্ট কেন্দ্ৰীয় সূচীত আছে 100 সাবজেক্ট ৰাজ্যিক সূচীত আছে 61 সাবজেক্ট আৰু সমৱৰ্তী সূচীত আছে 52 সাবজেক্ট so we have three list of power through which powers between central government and state governments are clearly divided what are the three lists
Union list having 100 subject right now, state list having 61 subject right now, and the concurrent list having 47 subject right now. So through this three list of power in part 11 and part 12 or 7th schedule of Indian Constitution, powers between central government and state governments are clearly divided. So the third characteristic, that is the division of power, is there in India. যে ক্ষমতাৰ বিভাজন ভাৰতত আছে, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 7ম অনুসূচী অৰ্থাৎ একাদশ অংশ আৰু দ্বাদশ অংশত থকা কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে। গতিকে এই তৃতীয় বৈশিষ্ট্য আমাৰ ভাৰতত আছে। কি বৈশিষ্ট্য এইটো মনত ৰাখিব? ফেডাৰেল ফিচাৰ্ছ। উই আৰ ডিছকাছিং ফেডারেল ফিচার্স অর্থাৎ যুক্তরাষ্ট্রীয় বৈশিষ্ট্য। চতুর্থ বৈশিষ্ট্য হয়েছে এখন স্বাধীন ন্যায়পালিকা। স্বাধীন, এইখিনি কথা আমি পিছত এক্সপ্লেইন কৰি দিম। কেন্দ্ৰীয় সূচীত কি বিষয় থাকে, ৰাজ্যিক সূচীত কি বিষয় থাকে। যে ক্ষমতাৰ বিভাজনৰ কাৰণে যি 3খন সূচী আছে কেন্দ্ৰীয় সূচী, এইখন হৈছে বিগেষ্ট লিষ্ট হেভিং মষ্ট ইম্পৰ্টেণ্ট পাৱাৰ্ছ। ষ্টেট লিষ্টখনত লোকেল ইম্পৰ্টেণ্ট ছাবজেক্টবিলাক থাকে। এতিয়া কেন্দ্ৰীয় সূচীত কোনবোৰ বিষয় থাকে? National important subject are there in the central list or union list. কি থাকিব? Defense, banking, railway, communications. These are the most important national important subject which are included in the union list. State list subject বিলাক আছে local important. যেনেকুৱা police, law and order, এইবিলাক public order, police, public health, water supply. These are state list subject. And concurrent list subject are like education, forest, marriage, divorce, etc. So কেন্দ্ৰীয় সূচীত এইবোৰ বিষয় ইম্পৰ্টেণ্ট বিষয়বিলাক আছে, ৰাজ্যিক সূচীত তাতকৈ অলপ কম গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে, আৰু সমৱৰ্তী সূচীত এই বিষয়সমূহ এডুকেশ্যন, মেৰিজ লাইক ডেট কিমানটা ছাবজেক্ট আছে? 47। এতিয়া কথা হৈছে কি 52 ছাবজেক্ট। এতিয়া কথা হৈছে কি যে কেনেকৈ ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে। কেন্দ্ৰীয় সূচীভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব পাৰে। ৰাজ্যিক সূচীভুক্ত বিষয়সমূহৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে, নতুবা প্ৰশাসন কাৰ্য পৰিচালনা কৰিব পাৰে। আৰু সমৱৰ্তী মানে হৈছে কমন লিষ্ট। কনকাৰেণ্ট লিষ্ট ইজ কমন লিষ্ট, য'ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব পাৰে আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব পাৰে। বুজি পালেনে? কেন্দ্ৰীয় সূচীভুক্ত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন বনাব আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব। ৰাজ্যিক সূচীভুক্ত বিষয়সমূহৰ ওপৰত ৰাজ্য চৰকাৰে আইন বনাব আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব। আৰু সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব। ইউনিয়ন লিষ্ট সাবজেক্ট which are included in union list, only central government can make laws and can carry out the administration over the subject of union list. State government have the authority to legislate and to carry out administration over the state list subject. And concurrent list means common list. Both the central and state government have the power to legislate and to carry out administration over the subject which are included in the union list. বুজি পালে? গতিকে কেন্দ্ৰীয় সূচীৰ বিষয়সমূহত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয় আৰু কেন্দ্ৰীয় চৰকাৰে একচেটিয়াভাৱে ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ৰাজ্যিক সূচীভুক্ত বিষয়সমূহৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে বা প্ৰশাসন কাৰ্য পৰিচালনা কৰিব পাৰে। আৰু সমৱৰ্তী সূচীৰ বিষয়সমূহৰ শিক্ষা আদি বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে কি কৰিব পাৰে? আইন প্ৰণয়ন কৰিব পাৰে আৰু প্ৰশাসন কাৰ্য পৰিচালনা কৰিব পাৰে। কিন্তু ইয়াতে এটা কথা আছে, ইয়াৰ উপৰিও যিবোৰ বিষয় কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত হোৱা নাই, সেই বিষয়সমূহক কি বুলি কোৱা হয়? অৱশিষ্ট বিষয় বা অৱশিষ্ট ক্ষমতা বুলি কোৱা হয়। দ্য পাৱাৰ্ছ হুইচ আৰ নট ইনক্লুডেড in either list of power are known as residuary powers, and all the residuary powers in India are vested in the hands of central government. যে কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী এই তিনিখন সূচীত অন্তৰ্ভুক্ত নোহোৱা বিষয়সমূহক কি বুলি কয়? অৱশিষ্ট ক্ষমতা। আৰু এই অৱশিষ্ট ক্ষমতাসমূহ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা
হৈছে ইয়াৰ উপৰিও সমৱৰ্তী সূচীত যিবোৰ বিষয় আছে সেইবোৰ বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু কেন্দ্ৰীয় চৰকাৰে অকমান প্ৰাধান্য লাভ কৰে ইয়াৰ ওপৰত গতিকে এইটো হৈছে ক্ষমতাৰ বিভাজন তাৰ পিছত আহিলে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী স্বতন্ত্ৰ ন্যায়পালিকা সব য'ত ক্ষমতাৰ বিভাজন আছে তাত বিবাদ হোৱাৰ অৱকাশ থাকে where there is a division of power there is chance of arising disputes regarding the divisions of power ক্ষমতাৰ বিভাজন আছে মানে ক্ষমতাৰ বিভাজনক লৈ বিবাদ হোৱাৰ সম্ভাৱনা থাকে গতিকে এই বিবাদসমূহ নিষ্পত্তিকৰণৰ কাৰণে আমাক এখন ন্যায়পালিকাৰ দৰকাৰ যি ন্যায়পালিকা স্বাধীন বা স্বতন্ত্ৰ হ'ব লাগিব তেতিয়াহে যুক্তৰাষ্ট্ৰৰ স্পিৰিটটো আমি ধৰি ৰাখিব পাৰিম so in India we have an independent judicial system the Supreme Court is at the apex of Indian judicial system under the Supreme Court we have high courts and various subordinate or lower courts so our judicial system is very independent যে ভাৰতৰ যেটো ন্যায় ব্যৱস্থা ই একদম স্বাধীন অৰ্থাৎ ভাৰতত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ পৰা ন্যায়পালিকা সম্পূৰ্ণ পৃথক কৰা হৈছে গতিকে ন্যায়পালিকাই স্বাধীনভাৱে কাম কৰিব পাৰে বিবাদসমূহ নিষ্পত্তি কৰিব পাৰে কোনবোৰ বিবাদ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বা বিভিন্ন ৰাজ্য চৰকাৰ সমূহৰ মাজত হোৱা বিবাদসমূহ নিষ্পত্তিকৰণ কৰিব পাৰে গতিকে আমাৰ ইয়াত ইণ্ডিপেণ্ডেণ্ট জুডিচিয়েল চিষ্টেম আছে অৰ্থাৎ ক্ষমতাৰ বিভাজনৰ ফলত সৃষ্টি হোৱা কেন্দ্ৰ আৰু ৰাজ্য বা ৰাজ্যসমূহৰ মাজত হোৱা বিবাদসমূহ নিষ্পত্তি কৰাৰ কাৰণে স্বতন্ত্ৰ ন্যায়পালিকাৰ প্ৰয়োজন আৰু আমাৰ উচ্চতম ন্যায়ালয় হৈছে এই স্বতন্ত্ৰ ন্যায়পালিকা যিয়ে ফেডাৰেল স্পিৰিটটো ধৰি ৰাখে এই চাৰিটা আছে মূলতঃ অতি প্ৰয়োজনীয় বৈশিষ্ট্য যে যুক্তৰাষ্ট্ৰ হ'বলৈ হ'লে চাৰিটা বৈশিষ্ট্য থাকিব লাগিব ইয়াৰ উপৰিও 5 নম্বৰ বৈশিষ্ট্য ইটছ নট এ মেণ্ডেটৰী ই কম্পালসাৰী নহয় কিন্তু থাকিলে ভাল যে দ্বিসদনযুক্ত বিধানমণ্ডল ইফ দেয়াৰ ইজ এ বাইকামাৰেল লেজিসলেচাৰ দেন ইট ইজ ৱেল এণ্ড গুড ফৰ দ্য ফেডাৰেশ্যন চ' আমাৰ ইণ্ডিয়াত বাইকামাৰেল লেজিসলেচাৰ আছে লোকসভা আছে আৰু কি আছে ৰাজ্যসভা আছে ৰাজ্যসভা that is council of state is for the state and the Lok Sabha that is house of people for the people in India so as we have bicameral legislation also যে ভাৰতত কি আমাৰ দ্বিসদনযুক্ত বিধানমণ্ডলো আছে যদিও ই এটা মেণ্ডেটৰী কোৱালিফিকেশ্যন নহয় থকাটো বাঞ্ছনীয় ভাৰতত সেইটো আছে যে আমাৰ কেন্দ্ৰীয় সংসদ দ্বিসদনযুক্ত উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভা these are the 5 ফেডাৰেল ফিচাৰ্ছ মনত ৰাখিব এই পাঁচটা হৈছে আমাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য পৃথিৱীৰ সকলো যুক্তৰাষ্ট্ৰত থাকে ভাৰততো আছে গতিকে ভাৰত হৈছে যুক্তৰাষ্ট্ৰ যদিও যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় সংবিধানত ব্যৱহাৰ কৰা হোৱা নাই কিন্তু ভাৰত যুক্তৰাষ্ট্ৰ কাৰণ যুক্তৰাষ্ট্ৰত থাকিবলগীয়া সকলোকেইটা বৈশিষ্ট্য ভাৰতত আছে আছেনে নাই কি কি থাকিব লাগিব লিখিত সংবিধান আৰু দৃঢ় সংবিধান ভাৰতত আছে তাৰ পিছত থাকিব লাগিব দ্বৈত শাসন ব্যৱস্থা ডুৱেল পলিটি থাকিব লাগিব আমাৰ ইণ্ডিয়াতো আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আছে তাৰ পিছত থাকিব লাগিব ক্ষমতাৰ বিভাজন ক্লিয়াৰ কাট ডিভিজনছ অফ পাৱাৰ in India we have clear cut divisions of power through the 3 list of powers are divided between central government and state government যে ভাৰততো আমাৰ ক্ষমতাৰ বিভাজন আছে তিনিখন হুচিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া আছে আৰু আন চতুৰ্থ বৈশিষ্ট্যটো হৈছে স্বতন্ত্ৰ ন্যায়পালিকা ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ভাৰতত ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আছে গতিকে চাৰিটা বৈশিষ্ট্য আৰু দ্বিসদনযুক্ত বিধানমণ্ডল যিটো পঞ্চম বৈশিষ্ট্য বাঞ্ছনীয় বৈশিষ্ট্য যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ কাৰণে গতিকে সেই ব্যৱস্থাটো আমাৰ ইয়াত আছে গতিকে এইসমূহ বৈশিষ্ট্য আছে কাৰণে ভাৰত যুক্তৰাষ্ট্ৰ কিন্তু ভাৰতক যুক্তৰাষ্ট্ৰ বোলা নাই কাৰণ কিয় কৈছে যে যুক্তৰাষ্ট্ৰৰ লগতে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত বহুখিনি আছে we have many more unfederal as well as unitary features that's why India is not stated as pure federation যে ভাৰতত অযুক্তৰাষ্ট্ৰীয় বা একক বৈশিষ্ট্য বহুত আছে যাৰ কাৰণে ভাৰতক যুক্তৰাষ্ট্ৰ নুবুলি কি বুলি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ বুজি পাইছে গতিকে কিবোৰ বৈশিষ্ট্য ইণ্ডিয়াত আছে যাৰ কাৰণে আমি কি কম ইণ্ডিয়ান ফেডাৰেশ্যন ইজ নট ষ্টেটেড এজ পিয়ৰ ফেডাৰেশ্যন ইট ইজ ষ্টেটেড এজ কোৱাচি ফেডাৰেশ্যন কোনে কৈছে কোৱাচি ফেডাৰেশ্যন বুলি মনত আহিব কে চি হুৱেৰে কৈছে এইবিলাক ইউ পি এছ চি লেভেলৰ পৰীক্ষাত এ পি এছ চি পৰীক্ষাত আহে
হু টাৰ্ম ইণ্ডিয়ান ফেডাৰেশ্যন এজ কোৱাচি ফেডাৰেশ্যন কেচি হুৱেল সেইকাৰণে তেওঁ কি কৈছে ইণ্ডিয়া ইজ এ ইউনিটাৰী ষ্টেট উইথ ছাবচিডাৰী ফেডাৰেল ফিচাৰ ৰেডাৰ দেন এ ফেডাৰেল ষ্টেট উইথ ছাবচিডাৰী ইউনিটাৰী ফিচাৰ যে ভাৰতত আচলতে ভাৰতক একক যুক্তৰাষ্ট্ৰ বুলিয়ে কৰিব পাৰি যুক্তৰাষ্ট্ৰ বুলি ভাৰতক এখন অযুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি ক'ব পাৰি লগত কিছুমান যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাহে আছে সেইকাৰণে তেওঁ অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে এতিয়া আমি আহোঁ কোনবোৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হোৱাট আৰ দ্য unfederal as well as unitary features of Indian constitutions. প্ৰথম কি আহিল destructible constituent unit বিভাজনযোগ্য আমাৰ গঠনমূলক একক অৰ্থাৎ বিভাজনযোগ্য শাসন ব্যৱস্থা মানে কি যে আমাৰ ভাৰত এখন যুক্তৰাষ্ট্ৰ এই যুক্তৰাষ্ট্ৰীয় অংগসমূহ অৰ্থাৎ ৰাজ্যসমূহৰ অস্তিত্ব নাই আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ অস্তিত্ব নিৰ্ভৰ কৰে কেন্দ্ৰীয় সংসদৰ ইচ্ছাৰ ওপৰত অৰ্থাৎ কেন্দ্ৰীয় সংসদে আইনৰ দ্বাৰা ভাৰতৰ যিকোনো ৰাজ্যৰ নাম সলনি কৰিব পাৰে নতুন ৰাষ্ট্ৰ সৃষ্টি কৰিব পাৰে আৰু যিকোনো ৰাজ্যৰ বিলোপ সাধন কৰিব পাৰে ইউনিয়ন পাৰ্লিয়ামেণ্ট ইজ দ্য sole authority which may create new state which may alter the name, which may alter the boundary of a state, even which may eliminate an existing state. So, the existence of federal units in India, which are called states, purely dependent over the wishes of Union Parliament. That's why Indian units are called destructible units. যে ভাৰতৰ ৰাজ্যসমূহৰ নিজা অস্তিত্ব নাই কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল কেন্দ্ৰীয় সংসদে যিকোনো সময়ত আইন অনুসৰি আইনৰ দ্বাৰা ৰাজ্যৰ নাম সীমা সলনি কৰিব পাৰে নতুন ৰাজ্যৰ সৃষ্টি কৰিব পাৰে বা পুৰণি ৰাজ্যৰ বিলোপ সাধন কৰিব পাৰে গতিকে ই এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য য'ত বিশুদ্ধ যুক্তৰাষ্ট্ৰ আছে বিশুদ্ধ যুক্তৰাষ্ট্ৰ ক'ত আছে ক্লাছিকেল ফেডাৰেলিজম আমেৰিকাত আছে আমেৰিকাৰ আমি কিছুমান উদাহৰণৰ লগত এইবোৰ আলোচনা কৰিম কিন্তু ইণ্ডিয়াত কি হৈছে আৱাৰ কনষ্টিটুৱেণ্ট ইউনিটছ আৰ ডেষ্ট্ৰাক্টেবল ইউনিয়ন পাৰ্লিয়ামেণ্ট কেন এলিমিনেট দ্য কনষ্টিটুৱেণ্ট ইউনিটছ দ্বিতীয় বৈশিষ্ট্যটো আহিলে কি বৈশিষ্ট্য আলোচনা কৰিছোঁ এতিয়া আমি একক বৈশিষ্ট্য অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ডিষ্ট্ৰিবিউশ্যনছ অফ পাৱাৰ আনফেভাৰেবল জেনেৰেলি কি হয় যে বিশুদ্ধ যুক্তৰাষ্ট্ৰত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় সমান ক্ষমতা থাকে কিছুমান ক্ষমতা কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতত ৰাখি বহুতো ক্ষমতা ৰাজ্যসমূহক অৰ্পণ কৰে যিটো ভাৰতত নাই ভাৰতত কি কৰা হৈছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰক ইচ্ছাকৃতভাৱে শক্তিশালী কৰি তোলা হৈছে The divisions of power is unfavorable for the federations. The makers of the Indian Constitution willingly made the central government too strong. Unfavorable কি হয় So, union listত কিমান আছে আমাৰ সাবজেক্ট 100 সাবজেক্ট স্টেট লিষ্ট যেটো আমাৰ ৰাজ্যৰ কাৰণে only 61 সাবজেক্ট আৰু ইউনিয়ন লিষ্ট সাবজেক্ট বিলাক কি হয় কেন্দ্ৰীয় সূচীভুক্ত বিষয়বিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সেইবোৰ কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতত ৰাখিছে ৰাজ্যসমূহক মাত্ৰ 61টা বিষয়হে আমাক দিছে বুজি পাইছে গতিকে distributions of power is unfavorable all the most important powers are vested in the hands of central government তাৰ উপৰি যিবিলাক residuary power আছে অলপ আগতে ক'লো residuary power means remaining power which are not included in the three list of power and all the residuary powers in India are vested in the hands of central government ভাৰতত সকলো অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে ৰাজ্যসমূহক বেছি ক্ষমতা দিয়া হোৱা নাই গতিকে তাৰ উপৰিও আণ্ডাৰ certain circumstances the union parliament can make laws over the state list ইয়াৰ উপৰিও ৰাজ্য সূচীভুক্ত যিকোনো বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে জেনেৰেল অৱস্থাটো পাৰে আৰু ইমাৰ্জেন্সি হোৱাৰ লগে লগেও পাৰে গতিকে কি হৈছে the divisions of power is unfavorable তাৰ পিছত আহিলে next unequal representations of the state in the upper house উচ্চ সদনত ৰাজ্যসমূহৰ অসমান প্ৰতিনিধিত্ব উচ্চ সদন মানে কি উচ্চ সদন মানে হৈছে আমাৰ ভাৰতত ৰাজ্যসভাত
ৰাজ্যসভাত ভাৰতৰ সকলো ৰাজ্যৰ সমান প্ৰতিনিধিত্ব নাই যিবোৰ ৰাজ্য ডাঙৰ তেওঁলোকে বেছি প্ৰতিনিধি ৰাজ্যসভালৈ পঠিয়ায় যিবোৰ ৰাজ্য সৰু তেওঁলোকৰ পৰা অতি কম প্ৰতিনিধি ৰাজ্যসভালৈ যায় ৰাজ্যসভাই কি কৰে ৰাজ্যসমূহ প্ৰতিনিধিত্ব কৰে গতিকে ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব ৰাজ্যসভাত থাকিব লাগিছিল কিন্তু ভাৰতত নাই ভাৰতত কি কৰা হৈছে ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব সেই ৰাজ্যৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে যেনেকুৱা এতিয়া অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন যায় 7 জন সদস্য যায় কিছুমান ৰাজ্যৰ পৰা ৰাজ্যসভালৈ 30 জন সদস্য যায় কিছুমান ৰাজ্যৰ পৰা ৰাজ্যসভালৈ 1 বা 2 জন সদস্য যায় so there is no equal representations in the upper house of Indian parliament as in India state don't have their equal representation in Rajya Sabha though Rajya Sabha represent the state if we take example of classical federation which is operating in America we come to know that the American upper house which is known as Senate consists of 100 members as there are 50 states in America and every state send at least 2 members equally 2 members to the Senate as their representative irrespective of their size of population যে সিনেটৰ যদি আমি উদাহৰণ লওঁ গতিকে সিনেট কি হৈছে যে US সিনেটত আমাৰ 100 মেম্বাৰ্ছ থাকে কিহৰ কাৰণে যে আমেৰিকাত 50খন ৰাজ্য আছে প্ৰতিখন ৰাজ্যই দুজনকৈ মেম্বাৰ পঠায় US সিনেটলৈ সেই কাৰণে সিনেটত থাকে 100 মেম্বাৰ্ছ সেইকাৰণে আমি কৈছোঁ যে বিশুদ্ধ যুক্তৰাষ্ট্ৰ আছে আমেৰিকা কাৰণ আমেৰিকাৰ যি উচ্চ সদন সিনেট বুলি কোৱা হয় 100 জন সদস্যৰে গঠিত কাৰণ আমেৰিকাত 50খন ৰাজ্য আছে আৰু প্ৰতিখন ৰাজ্যই দুজনকৈ সদস্য সিনেটলৈ পঠিয়ায় গতিকে সিনেটত 100 মেম্বাৰ্ছ আছে যিটো ইণ্ডিয়াত নাই সেইকাৰণে এইটো হৈছে আমাৰ কি বৈশিষ্ট্য একক বৈশিষ্ট্য অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য তাৰপিছত আহিলে সিঙ্গল কনস্টিটিউশন একক সংবিধান in India we have single constitution that is the constitution of India we don't have separate constitution for our states ভাৰতত সকলো ৰাজ্য বা কেন্দ্ৰৰ কাৰণে এখনে সংবিধান হেয়া হৈছে আমাৰ ভাৰতৰ সংবিধান ভাৰতৰ কোনো ৰাজ্যৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই কেৱল জম্মু কাশ্মীৰৰ কাৰণে এখন সুকীয়া সংবিধান আছিল সি একেবাৰে সুকীয়া নহয় ভাৰতৰ সংবিধানৰ লগতে সংলগ্ন হৈ আছিল হেতু হৈছে আৰ্টিকল 370 সংবিধানৰ 370 নং অনুচ্ছেদত জম্মু এণ্ড কাশ্মীৰৰ কাৰণে এক সুকীয়া ব্যৱস্থা কৰা হৈছিল আৰু এটো এতিয়া নাইকিয়া কৰা হৈছে এতিয়া আৰ্টিকল 370 has been abrogated so right now there is no separate constitution even for the Jammu and Kashmir যেটো সংবিধানৰ 370 নং অনুচ্ছেদত আগতে আছিল 370 নং অনুচ্ছেদত জম্মু কাশ্মীৰৰ কাৰণে সেপাৰেট কনস্টিটিউশন দিয়া হৈছিল এতিয়া হেতু নাই সো ইন ইন্ডিয়া উই হ্যাভ সিঙ্গল কনস্টিটিউশন কিন্তু এইটো কথা আকৌ মই এটা উদাহৰণ দিওঁ আমেৰিকাত কি হয় দুখন সংবিধান থাকে প্ৰতিখন ৰাজ্যৰ এখন সুকীয়া সংবিধান আছে আৰু গোটেই আমেৰিকাৰ কাৰণে এখন সংবিধান আছে আমেৰিকান কনস্টিটিউশন এণ্ড কনস্টিটিউশন অফ ষ্টেটছ which is absent in India তাৰ পিছত আহিলে একক নাগৰিকত্ব আন এক অযুক্তৰাষ্ট্ৰীয় বা একক বৈশিষ্ট্য হৈছে single citizenship in India we have single citizenship in India all are considered as citizen of India we are the inhabitant of the state but we are not the citizen of the state যে আমি ভাৰতত বসবাস কৰা সকলো লোক ভাৰতীয় নাগৰিক আমি যে ৰাজ্যত বাস কৰো এই ৰাজ্যৰ আমি অধিবাসী হে নাগৰিক নহয় আমি সকলো এজে হল ভাৰতীয় নাগৰিক কিন্তু আমেৰিকাত কি হয় আমেৰিকান পিপল এনজয় ডুৱেল সিটিজেনশিপ US পিপল এনজয় ডাবল সিটিজেনশিপ সেই কাৰণে বাৰে আমি কৈছো যে আমেৰিকাত বিশুদ্ধ যুক্তৰাষ্ট্ৰ আছে অৰ্থাৎ আমেৰিকাত বসবাস কৰা লোকসকলৰ দুটা নাগৰিকত্ব থাকে এটা হৈছে আমেৰিকান সিটিজেনশিপ আৰু আনটো হৈছে ষ্টেট সিটিজেনশিপ suppose a people living in
Florida. He is the citizen of Florida as well as he is the citizen of, or she is the citizen of America. Suppose one people is living in California. He is or she is the citizen of California as well as he is or she is the citizen of America. Suppose one person is living in Washington. He is the citizen of America or he and she is the citizen of Washington also. কিন্তু ইণ্ডিয়াত সেইটো ব্যৱস্থা নাই আমাৰ ইয়াত একক নাগৰিকত্বৰ ব্যৱস্থা কৰা ইয়াৰো কিছুমান যুক্তি আছে যে কিয় কৰা হৈছে যে ভাৰতত ঐক্য আৰু সংহতি বজাই ৰখাৰ কাৰণে ভাৰতত আমাৰ একক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে পিছৰ বৈশিষ্ট্যলৈ আহোঁ কি বৈশিষ্ট্য আলোচনা কৰিছিলোঁ আকৌ মনত ৰাখিব আপোনালোকে যে আমি অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আলোচনা কৰি আছোঁ তাৰপিছত আহিলে এমাৰ্জেঞ্চি প্ৰভিজন জৰুৰীকালীন ব্যৱস্থা ই এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতৰ সংবিধানৰ 352 356 আৰু 360 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন ক্ষমতা ৰাজ্যিক জৰুৰীকালীন ক্ষমতা আৰু বিত্তীয় জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰে তেতিয়া ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বাতিল হয় আৰু গোটেই ভাৰত এককেন্দ্ৰিক চৰকাৰত পৰিণত হয় এখনে চৰকাৰ থকা যেন লাগে basically when president declare national emergency under article 352 the entire federal structure in India is suspended and India become as an unitary state অৰ্থাৎ 352 নং অনুচ্ছেদ অনুসৰি যেতিয়া ভাৰতত ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰে তেতিয়া গোটেই ভাৰতবৰ্ষ এক একক ৰাষ্ট্ৰত পৰিণত হয় গতিকে ই এটা হৈছে আনফেডাৰেল ফিচাৰ্ছ আৰ্টিকল 352 356 360 ইণ্ডিয়ান পলিটিৰ বিভিন্ন ক্লাছত এই আৰ্টিকলসমূহ বহলাই আলোচনা আমি অলৰেডি কৰিছোঁ আৰু অতি প্ৰয়োজনীয় প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা থাকে এইবোৰ আৰ্টিকল আমি মনত ৰাখিব লাগিব অকল এডিআৰই আসাম পুলিচ বুলি নহয় এপিএসসি ইউপিএসসি এসএসসি কমন কুৱেশ্যন এইবিলাকৰ ওপৰত আহে আৰ্টিকল 352 356 360 ৰ ওপৰত তাৰপিছত আমি আহোঁ নেক্সট আনফেডাৰেল ফিচাৰ্ছ এপইণ্টমেণ্ট অফ গভৰ্ণৰ ৰাজ্যপালৰ নিযুক্তি যে আমাৰ প্ৰত্যেক ৰাজ্যৰ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ একজন মুৰব্বী আছে তেওঁক ৰাজ্যপাল বুলি কোৱা হয় ৰাজ্যপালজনক নিযুক্তি কোনে দিয়ে কেন্দ্ৰীয় চৰকাৰে তেওঁ কেনেকৈ কাম কৰে ৰাজ্যত যদিও তেওঁ ৰাজ্যৰ শাসন ব্যৱস্থাৰ মুৰব্বী তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰে ইট ইজ দ্য মোষ্ট কণ্ট্ৰভাৰ্চিয়েল ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্যাট the governor of the states are appointed by the central government they are basically appointed by the presidents they are responsible to the president and they works in the state as an agent of central government actually governor plays double role he is the head of the state and he is the agent of the central government but in America where again I am taking the example of USA in America where classical federation is operating all the governors are not appointed they are elected by the people of the concerned states অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ য'ত বিশুদ্ধ যুক্তৰাষ্ট্ৰ আছে তাৰ ৰাজ্যপালসকলক সেই ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে তেওঁলোকক নিয়োগ কৰা নহয় কিন্তু ভাৰতত কি কৰা হৈছে যে আমি আমাৰ ৰাজ্যপালসমূহক নিয়োগৰ ক্ষেত্ৰত বা নিৰ্বাচনৰ আমাৰ কোনো হাত নাই আমাৰ ৰাজ্যপালসকলক কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰে আৰু তেওঁলোকে কেন্দ্ৰৰ এজেণ্ট হিচাপে ৰাজ্যত কাম কৰে ই হৈছে এক অযুক্তৰাষ্ট্ৰীয় বা একক বৈশিষ্ট্য তাৰপিছত আহিলে চেণ্ট্ৰেলাইজ অৰ ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম কেন্দ্ৰীভূত বা সংহত ন্যায়িক ব্যৱস্থা কেন্দ্ৰীভূত বা সংহত ন্যায় ব্যৱস্থা মানে কি হৈছে যে আমাৰ যি জুডিচিয়েল ছিষ্টেম আছে ইট ইজ পিয়ৰলি ইণ্টিগ্ৰেটেড as well as centralized অর্থাৎ সুপ্রিম কোর্ট একদম টপত আছে সুপ্রিম কোর্ট is at the apex of our judicial system supreme court control the high court controls the lower courts so the high courts and lower courts are not independent though we have independent judicial system only the supreme court is independent that is also a unfederal features of Indian federation যে ভাৰত যুক্তৰাষ্ট্ৰৰ যেটো ন্যায়িক ব্যৱস্থা ই কেন্দ্ৰীভূত একেবাৰে ওপৰত আমাৰ উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়সমূহক নিয়ন্ত্ৰণ কৰে আৰু উচ্চ ন্যায়ালয়ৰ নিম্নোক্ত আদালতসমূহক নিয়ন্ত্ৰণ কৰে গতিকে আমাৰ উচ্চ ন্যায়ালয় হাই কোৰ্টছ বা
নিম্ন আদালতসমূহ স্বাধীন নহয়। ইও এক অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হিচাপে অভিহিত কৰিব পাৰি। তাৰপিছত আহিলে চেণ্টাৰ ৰাইট টু গিভ ডিৰেকশ্যন, কেন্দ্ৰৰ নিৰ্দেশনা দিয়াৰ ক্ষমতা। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ যেতিয়া তেতিয়া নিৰ্দেশনা প্ৰেৰণ কৰিব পাৰে। The central government can issue directives to the state government at any time, and the state government have to follow the directions of the central government. They have to comply with the direction of the central government. No state government can go against the direction of the central government. If any state go against the direction of the central government, then the president can impose Article 356 or President's rule, যে কেন্দ্ৰৰ নিৰ্দেশনা ৰাজ্যসমূহে আখৰে আখৰে পানী চলিব লাগে। যদি কোনো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা নামানে, তেতিয়াহ'লে কি কৰা হয়, আৰ্টিকল 356 লগাই সেই ৰাজ্যৰ শাসন ব্যৱস্থা ভংগ কৰি দিয়া হয় আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ নিজৰ অধীনলৈ ৰাজ্যৰ শাসন ব্যৱস্থা লৈ যায়, যাক আমি ৰাষ্ট্ৰপতি শাসন বুলিও কওঁ। বুজি পাইছা? তাৰপিছত আহিলে নেক্সট, এপইণ্টমেণ্ট অফ ইনকুৱাৰী কমিশ্যন, তদন্ত আয়োগৰ নিযুক্তি। So central government can appoint inquiry commissions against chief minister or any other minister of the state in charge of corruptions. অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰীৰ বিৰুদ্ধে তদন্ত আয়োগ গঠন কৰিব পাৰে। তদন্ত আয়োগ গঠন কৰা মানে কি? কেন্দ্ৰীয় চৰকাৰক প্ৰেছাৰাইজ কৰা। তদন্ত আয়োগ গঠন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক প্ৰেছাৰাইজ কৰিব পাৰে। কোনোবা মুখ্যমন্ত্ৰী, বিশেষকৈ কি হয়, যদি দল বেলেগ বেলেগ থাকে, কেন্দ্ৰত বেলেগ দল থাকে বা ৰাজ্যত বেলেগ দল থাকে, তেতিয়াহ'লে সাধাৰণতে এনেকুৱা ডিভাইচবিলাক ইউজ কৰা দেখা যায়। অৰ্থাৎ এনকুৱাৰী কমিশ্যন পতাৰ লগে লগে এটা প্ৰেছাৰত আহে। তাৰপিছত আহিলে নেক্সট, অল ইণ্ডিয়া ছাৰ্ভিচেছ। অল ইণ্ডিয়া ছাৰ্ভিচবিলাক কোন কোন? IAS, IPS, IFS, IRS. These are all India services. These services are recruited and appointed by the central government, but they works in the state administration. And these all India services always hold key position in the state administration. IAS officer, IPS officer, এইবিলাকে আমাৰ ৰাজ্যৰ ডাঙৰ অফিচাৰ, যিবিলাকে ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বী, ডাঙৰ ডাঙৰ পদবীত তেওঁলোক অধিষ্ঠিত থাকে। কিন্তু এই প্ৰশাসনিক বিষয়সমূহক সৰ্বভাৰতীয় বিষয়া বুলি কোৱা হয়। তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে আৰু এই বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দায়িত্বশীল। অৰ্থাৎ যদিও তেওঁলোকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদবীসমূহত অধিষ্ঠিত থাকে, কিন্তু এই সৰ্বভাৰতীয় বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিহে দায়িত্বশীল। অৰ্থাৎ এই বিষয়সমূহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিব পাৰে। এইটো হৈছে এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। দেন এনফৰ্চমেণ্ট অফ ইণ্টাৰনেশ্যনেল ট্ৰিটিজ, আন্তঃৰাষ্ট্ৰীয় সন্ধি বলবৎ কৰা। চ' ষ্টেট গভৰ্ণমেণ্ট কেন নট conclude any international treaty. Only central government can conclude international treaty and agreement. And for the implementation of this international treaty and agreement, the central government can issue directives to the state at any time. যে ৰাজ্য চৰকাৰে কোনো বৈদেশিক ৰাষ্ট্ৰৰ লগত সন্ধি চুক্তি আদি কৰিব নোৱাৰে, কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে কৰা সন্ধি বা বৈদেশিক চুক্তিসমূহ বলবৎ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক যেতিয়াই তেতিয়াই নিৰ্দেশনা প্ৰেৰণ কৰিব পাৰে। অৰ্থাৎ কেন্দ্ৰীয় চুক্তিৰ বলবতৰ নামতো আকৌ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিব পাৰে। তাৰপিছত প্ৰেচিডেণ্ট কেন উইথহল্ড এছেণ্ট ষ্টেট বিল, যে ৰাজ্যৰ যিকোনো বিল বা প্ৰস্তাৱ ৰাজ্যৰ বিধানসভাই পাছ কৰাৰ পিছত ৰাজ্যপালে স্বাক্ষৰ দান কৰিব লাগে বা ৰাজ্যপালে অনুমোদন কৰিব পাৰে। কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, ৰাজ্যপালে ৰাজ্যিক বিধানমণ্ডলে পাছ কৰা বা ৰাজ্যিক বিধানসভাই পাছ কৰা বিল এখন তেওঁ স্বাক্ষৰ প্ৰদান নকৰি কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে সংৰক্ষণ কৰিব পাৰে। আৰু যেতিয়া ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ কাৰণে ৰাজ্যৰ বিধানমণ্ডলে পাছ কৰা বিলখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াই ৰাষ্ট্ৰপতিয়ে সেই বিলত স্বাক্ষৰ প্ৰদান কৰিবও পাৰে, অনুমতি দিবও পাৰে বা নিদিবও পাৰে। বুজি পাইছানে? চ' চেণ্ট্ৰেল when governor reserve a bill of the state legislature for the consideration of the president may give his approval or may not give. He may reserve the bill.
So by doing that, the central government again can influence the state administrations. So এই ব্যৱস্থাৰ দ্বাৰা ৰাষ্ট্ৰপতি আকৌ কেন্দ্ৰীয় চৰকাৰ বা ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক শাসন ব্যৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তাৰপিছত ফাইনেন্সিয়েল superiority of the center. Financial superiority of the center means যেতিয়া আমাৰ ডিভিজনছ অফ পাৱাৰ আমি পঢ়োঁ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিশেষকৈ দ্বাদশ অংশত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিত্তীয় ক্ষমতা বিভাজন কৰা হৈছে। এই বিত্তীয় ক্ষমতাসমূহ আমি যেতিয়া আলোচনা কৰি আমি দেখিবলৈ পাওঁ যে কেন্দ্ৰক গোটেই গুৰুত্বপূৰ্ণ কৰসমূহ কেন্দ্ৰ চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। দ্য ৰেভিনিউ চ'ৰ্চ অফ ৰেভিনিউ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ অলৱেজ হায়াৰ। এটা চৰকাৰৰ পইচা ক'ৰ পৰা আহে? টেক্সৰ পৰা আহে। যিবিলাক টেক্সত বেছি পইচা পায় যেনেকৈ ইনকাম টেক্স, কৰ্পৰেট টেক্স, সেইবিলাক কেন্দ্ৰীয় চৰকাৰে ৰাখি থৈ দিছে। ৰাজ্যসমূহ কি কৰিছে? তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক পেৰেলাইজ কৰি দিছে। Most of the state governments are fully dependent over the grant in aid of the central government. যে বেছিভাগ ৰাজ্য, ভাৰতৰ বেছিভাগেই ৰাজ্য দুখীয়া ৰাজ্য, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বা বিহাৰ, জম্মু কাশ্মীৰ, উৰিষ্যা এইবিলাক দুখীয়া ৰাজ্য, হয়নে নহয়? এই ৰাজ্যসমূহ হেভিলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰশীল। আমাৰ চ'ৰ্চ অফ ইনকামটো খুব কম। কেন্দ্ৰীয় চৰকাৰে আনটিল এণ্ড আনলেছ আমাক গ্ৰাণ্ট নিদিয়ে, এইড নিদিয়ে আমি চলিব নোৱাৰোঁ। So divisions of financial power is not favorable for the federation. Most of the important financial sources are in the hands of the central government. তাৰপিছতে আহিলে লাষ্ট আমাৰ Comptroller and Auditor General. Do you know Comptroller and Auditor General? Who is Comptroller and Auditor General? The Comptroller and Auditor General is the highest financial officer in India. He is appointed by the President, but he conduct the audit of central government as well as state government. যে কেক বুলি যাক আমি কওঁ Comptroller and Auditor General, কেকক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে। কেকে কি কৰে? কেন্দ্ৰীয় চৰকাৰৰ যিটো একাউণ্ট সেইটো অডিট কৰে, লগতে ৰাজ্যসমূহৰ একাউণ্টটো অডিট কৰে। অৰ্থাৎ কেক নিযুক্তি কৰিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। চ' এইকেইটা হৈছে ইউনিটাৰী ফিচাৰ্ছ। আজি এতিয়া আমি কেইটামান খুব গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰোঁ। MCQ কেইটা আমি কিহৰ ওপৰত আলোচনা কৰিম? টপিকটো হৈছে ইণ্ডিয়ান ফেডাৰেশ্যন অৰ ফেডাৰেলিজিম ইন ইণ্ডিয়া। ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত কেইটামান আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰোঁ। যে সম্ভাৱ্য কেইটামান প্ৰশ্ন কিহৰ ওপৰত? ইণ্ডিয়ান ফেডাৰেলিজিম, ভাৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত সম্ভাৱ্য কেইটামান প্ৰশ্ন আমি আজি আলোচনা কৰোঁ। আহক, প্ৰথম আমি এনেকুৱা প্ৰশ্নবোৰ লৈছোঁ যিবোৰ অহাৰ সম্ভাৱনা থাকে বা আমি জনাটো উচিত। যিকোনো পৰীক্ষাত এনেকুৱা প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা থাকে। এনেকুৱা প্ৰশ্ন কেইটামান আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কেনেকুৱা? প্ৰথম হৈছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ষ্টেট ডেট ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। যে সংবিধানৰ 1 নং অনুচ্ছেদ কোন নং অনুচ্ছেদত ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। অৰ্থাৎ ভাৰতৰ কোনটো অনুচ্ছেদত কি কোৱা হৈছে? যে ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। যে ভাৰতক কোনটো সংবিধানৰ কোনটো অনুচ্ছেদত কোনটো অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে? ইউনিয়ন অফ ষ্টেট। ভাৰতৰ সংবিধানত ভাৰতক যুক্তৰাষ্ট্ৰ বোলা নাই। যদিও ভাৰত এখন যুক্তৰাষ্ট্ৰ, যদিও আমাৰ বহুতো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, কিন্তু সংবিধানৰ কোনো ঠাইতে ভাৰতক যুক্তৰাষ্ট্ৰ নুবুলি কি বুলি কৈছে? ইউনিয়ন অফ ষ্টেট। এই ইউনিয়ন অফ ষ্টেট ক'ত কৈছে? ৱেৰ ইণ্ডিয়া ইজ মেনশ্যন এজ ইউনিয়ন অফ ষ্টেট। আৰ্টিকল 1, not 3, not 5, not 7, আৰ্টিকল 1 ইউনিয়ন অফ ষ্টেট। মনত ৰাখিব। UPSCত আহিব লগা প্ৰশ্ন, APSCত আহি থকা প্ৰশ্ন এইবোৰ। তাৰপিছত আহিলে তলৰ কোনটো ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য? Which of the following is a federal features of Indian Constitution? So we have to know all the federal as well as unfederal features. Then we can find out the correct option. যে তলৰ কোনটো
যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য তলৰ কোনটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য জানিবলৈ হ'লে ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় আৰু অযুক্তৰাষ্ট্ৰীয় সকলো বৈশিষ্ট্য জানিব লাগিব তেতিয়াহে উত্তৰটো আমি পাৰিম হয়নে নহয় গতিকে আমাক কি সুধিছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য মনত ৰাখিব যে আমাৰ ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে উই হেভ ফেডাৰেল এজ ৱেল এজ আনফেডাৰেল ফিচাৰ্ছ বাট দ্য কুৱেশ্যন ইজ ডেট হুইচ ওৱান ইজ ফেডাৰেল ফিচাৰ্ছ কোনটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কোনটো সিঙ্গল সিটিজেনশিপ যুক্তৰাষ্ট্ৰীয় হয়নে সিঙ্গল কনস্টিটিউশন একক সংবিধান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হয়নে ৰিটেন কনস্টিটিউশন লিখিত সংবিধান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হয়নে এমাৰ্জেন্সি প্ৰভিজন জৰুৰীকালীন ক্ষমতা এতিয়া যদি আমি পৰীক্ষা কৰি চাওঁ সিঙ্গল সিটিজেনশিপ ইট ইজ ইউনিটাৰী ফিচাৰ্ছ তাৰ মানে এইটো নহয় আমাৰ প্ৰশ্ন সুধিছে ফেডাৰেল ফিচাৰ্ছ এইটো হৈছে ইউনিটাৰী ফিচাৰ্ছ সিঙ্গল কনস্টিটিউশন এইটো নহয় ইট ইজ অলসো ইউনিটাৰী ফিচাৰ্ছ তাৰপিছত ৰিটেন কনস্টিটিউশন ইয়েছ ইট ইজ ৰিটেন কনস্টিটিউশন ইজ দ্য ফেডাৰেল ফিচাৰ্ছ আৰু জৰুৰীকালীন ক্ষমতা এইটো নহয় ইট ইজ অলসো ইউনিটাৰী ফিচাৰ্ছ সিঙ্গল সিটিজেনশিপ ইউনিটাৰী ফিচাৰ্ছ সিঙ্গল কনস্টিটিউশন ইউনিটাৰী ফিচাৰ্ছ এণ্ড এমাৰ্জেন্সি প্ৰভিজন ইউনিটাৰী ফিচাৰ্ছ চ' হুইচ ওৱান ইজ কাৰেক্ট ৰিটেন কনস্টিটিউশন প্ৰশ্নটো সুধিছিলে ফেডাৰেল ফিচাৰ্ছ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য শুদ্ধ উত্তৰটো হৈছে লিখিত সংবিধান কাৰণ যুক্তৰাষ্ট্ৰ হ'বলৈ আমাৰ চাৰিটা বৈশিষ্ট্য দৰকাৰ লিখিত সংবিধান দ্বৈত শাসন ব্যৱস্থা ডিভিজন অফ পাৱাৰ অৰ্থাৎ ক্ষমতাৰ বিভাজন আৰু ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী স্বতন্ত্ৰ ন্যায়পালিকা গতিকে লিখিত সংবিধান থকাৰ কাৰণে ই হৈছে যুক্তৰাষ্ট্ৰ পিছৰ প্ৰশ্নলৈ আহোঁ হুইচ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ ডিভিজন অফ পাৱাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত কোনখন অনুসূচিত ক্ষমতাৰ বিভাজন আছে চ' হুৱেৰ দেয়াৰ ইজ ফেডাৰেশ্যন দেয়াৰ মাষ্ট বি ডিভিজনছ অফ পাৱাৰ য'ত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আছে তাত ক্ষমতাৰ বিভাজন থাকিবই লাগিব অতি গুৰুত্বপূৰ্ণ কথা ভাৰত এখন যুক্তৰাষ্ট্ৰ তাত ক্ষমতাৰ বিভাজন থাকিবই লাগিব এতিয়া কথা হৈছে কোনটো অনুসূচিত ভাৰতত ক্ষমতাৰ বিভাজনৰ বিষয়ে উল্লেখ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব 7 শিডিউল 7 সপ্তম অনুসূচিত ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচিত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে কেইখনমান সূচীৰ দ্বাৰা দেয়াৰ আৰ সাম লিষ্ট অফ পাৱাৰ থ্ৰু হুইচ দ্য পাৱাৰ্ছ বিটুইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্টছ আৰ ডিভাইডেড এণ্ড দিছ ডিভিজনছ অফ পাৱাৰ ইজ ডিছকাছ ইন 7th শিডিউল অফ আৱাৰ কনষ্টিটিউশ্যন সংবিধানৰ সপ্তম অনুসূচিত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ ক্ষমতাৰ বিভাজনৰ বিষয়ে আলোচনা কৰা হৈছে তাৰপিছত হাউ মেনি লিষ্ট অফ ছাবজেক্টছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন যে ভাৰতীয় সংবিধানৰ কিমানখন তালিকা আছে বিষয়ৰ তালিকা মানে লিষ্ট অফ ছাবজেক্ট মানে ক্ষমতা কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ কাৰণে বিভিন্ন ক্ষমতাসমূহ তিনিখন তালিকাৰ দ্বাৰা ভাগ কৰি দিয়া আছে এনচাৰটো মই আগতে কৈ লওঁ ইট ইজ 3 কেইখন আছে 300 কি আছিলে 3খন ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট and concurrent list three list of power তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে কেন্দ্ৰীয় সূচী ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী কনকাৰেণ্ট লিষ্ট মনত ৰাখিব এই তিনিখন সূচীৰ দ্বাৰা সংবিধানৰ সপ্তম অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে চ' হাউ মেনি লিষ্ট অফ ছাবজেক্ট বুলি ক'লে এনচাৰ হ'ব আমাৰ 3 লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী সমৱৰ্তী সূচী এই তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে পিছৰ প্ৰশ্ন কি সুধিছে বৰ্তমান ৰাজ্যিক সূচীত কিমান বিষয় আছে হাউ মেনি ছাবজেক্ট আৰ দেয়াৰ ইন দ্য ষ্টেট লিষ্ট কি ক'লোঁ আমি তিনিখন লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট প্ৰত্যেকটো লিষ্টত বিভিন্ন বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে ষ্টেট লিষ্ট ইজ মিন ফৰ ষ্টেট গভৰ্ণমেণ্ট ৰাজ্যসমূহৰ কাৰণে ৰাজ্যিক সূচী এতিয়া ৰাজ্যিক সূচীত কিমানটা বিষয় আছে এনচাৰটো কিমান এতিয়া আজি সুধিছে কিমান এনচাৰ ইজ 66
66 subject. Sorry, it is wrong answer. 66 নহ'ব দেই, তো মেবি 61 হ'ব এইটো, ৰং প্ৰিণ্টেড হৈছে। 60 অৰিজিনেল 66 আছিলে, এতিয়া 61 আছে, অৰ্থাৎ ৰাজ্যসূচীৰ বিষয়সমূহ কি কৰা হৈছে, কমাই অনা হৈছে। হা, এনচাৰটো এইটো অকণমান চৰি মিষ্টেক হৈছে আমাৰ। এতিয়া হৈছে 66 হ'ল, অৰিজিনেলি 66 আছিলে, এতিয়া বৰ্তমান হৈছে না প্ৰেজেণ্টলি হ'লে 61 হ'ব। হা, নট 66, ইট ইজ নট 61 ইজ কাৰেক্ট। তাৰপিছত আহোঁ, হু কেন ডিক্লেয়াৰ এন এমাৰ্জেঞ্চি ইন ইণ্ডিয়া? ভাৰতত জৰুৰীকালীন ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে? এইটো বিভিন্ন সময়ত আমি বিভিন্ন ইণ্ডিয়ান পলিটিৰ বিভিন্ন ক্লাছত আমি অলৰেডি ডিছকাছ কৰিছোঁৱে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ডিক্লেয়াৰ এমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 352, 356 and 360. Under these three articles, the President of India can proclaim emergency in India. Article 352, national emergency. Article 356, state emergency, as well as President's rule. And under Article 360, financial emergency. 352 নং অনুচ্ছেদ জাতীয় জৰুৰীকালীন ক্ষমতা, 356 নং অনুচ্ছেদ ৰাজ্যিক জৰুৰীকালীন ক্ষমতা বা ৰাষ্ট্ৰপতি শাসন, আৰু 360 নং অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থা প্ৰয়োগ কৰিব পাৰে। চ' কোনে জৰুৰী অৱস্থা, হু কেন ডিক্লেয়াৰ এমাৰ্জেঞ্চি ইন ইণ্ডিয়া, কোনে জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিব পাৰে? এনচাৰ ইজ প্ৰেচিডেণ্ট। তাৰপিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ ইউনিটাৰী ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ইয়াত এটা প্ৰশ্ন সুধিছিল, ইয়াৰ আগতে কি আছিলে, সেইটো সুধিছে ফেডাৰেল ফিচাৰ্ছ। মন কৰিব দেই আপোনালোকে, আগৰ প্ৰশ্নটো সুধিছিলে হুইচ ওৱান ইজ ফেডাৰেল ফিচাৰ, এতিয়া প্ৰশ্নটো সুধিছে হুইচ ওৱান ইজ ইউনিটাৰী ফিচাৰ্ছ। সেইকাৰণে মই আগতেই কৈছোঁ আপোনালোকক যে ফেডাৰেল ফিচাৰ্ছ, ইউনিটাৰী ফিচাৰ্ছ ভালকৈ মনত ৰাখিব লাগিব। দেন উই কেন ফাইণ্ড আউট হুইচ ওৱান ইজ ফেডাৰেল ফিচাৰ্ছ, হুইচ ওৱান ইজ ইউনিটাৰী ফিচাৰ্ছ। একক বৈশিষ্ট্য কোনবোৰ বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কোনবোৰ আৰু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কোনবোৰ, এইবোৰ সুকীয়াকৈ ভালকৈ মনত ৰাখিব লাগিব। তেতিয়াহে আমি বাছি উলিয়াব পাৰিম যে এইটো একক বৈশিষ্ট্য আৰু এইটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। চ' এতিয়া প্ৰশ্ন উঠিছে তলৰ কোনটো ভাৰতীয় সংবিধানৰ একক বৈশিষ্ট্য? হুইচ ওৱান ইজ দ্য ইউনিটাৰী ফিচাৰ অফ ইণ্ডিয়ান ফেডাৰেশ্যন? কোনবোৰ? ডুৱেল পলিটি, ইউনিটাৰী হয়নে? ডিভিজন অফ পাৱাৰ, ইউনিটাৰী হয়নে? ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, ইউনিটাৰী হয়নে? আৰু কি কৈছে? আনইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন অফ ষ্টেটছ ইন দ্য আপাৰ হাউচ। আমাক সুধিছে, প্ৰশ্নটো চাব দেই, একক বৈশিষ্ট্য, বাৰে বাৰে চাব, একক। ডুৱেল পলিটি, এইটো একক বৈশিষ্ট্য নহয়, ইট ইজ ফেডাৰেল ফিচাৰ্ছ, নট ইউনিটাৰী, ফেডাৰেল ফিচাৰ্ছ। ডিভিজন অফ পাৱাৰ, ফেডাৰেল ফিচাৰ্ছ থাকিবই লাগিব। ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, ফেডাৰেল ফিচাৰ্ছ। গতিকে এই তিনিটাই নহয়। আমাক সুধিছে আনফেডাৰেল, এইকেইটা হৈছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। চাৰিটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কি কি? লিখিত সংবিধান, দ্বৈত নাগৰিকত্ব, ক্ষমতাৰ বিভাজন আৰু স্বাধীন ন্যায়পালিকা, এইকেইটা হৈছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। চ' দিজ আৰ ফেডাৰেল ফিচাৰ, ডুৱেল পলিটি, ডিভিজন অফ পাৱাৰ, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, দিজ আৰ ফেডাৰেল। কুৱেশ্যন সুধিছে ইউনিটাৰী ফিচাৰ, একক বৈশিষ্ট্য, এইটো হৈছে একক বৈশিষ্ট্য। আনইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেট ইন আপাৰ হাউচ, that means in our Rajya Sabha state are not equally represented. So that is the unitary features বা একক বৈশিষ্ট্য, যে আমাৰ ৰাজ্যসভাত উচ্চ সদনত ৰাজ্যসমূহৰ অসমান প্ৰতিনিধিত্ব আছে। গতিকে এইটো হৈছে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নলৈ আহোঁ, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে? হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিছকাছেছ চেণ্টাৰ ষ্টেট ৰিলেশ্যন? ইয়াৰ আগত এটা প্ৰশ্ন আছিলে চিডিউল, চিডিউলটো আছিলে 7। ইয়াত সুধিছে আৰ্টিকল, নট চিডিউল। কোনটো আৰ্টিকলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কি ক্ষমতাসমূহ ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা আছে? আৰ্টিকল 246 মনত ৰাখিব, আৰ্টিকল 246। আৰ্টিকল 246 discuss about divisions of power. Article 246 and Schedule 7. ক্ষমতাৰ বিভাজন কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত। পিছৰ প্ৰশ্ন কি সুধিছে? হু কেন এনজয় ৰেচিডেৰী পাৱাৰ
in India. অবশিষ্ট ক্ষমতা ভাৰতত কোনে উপভোগ কৰে? Residuary power মানে কি? What is residuary power? The power which are not included in the three list of power. কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত নোহোৱা বিষয়সমূহক অবশিষ্ট ক্ষমতা বুলি কোৱা হয়। এতিয়া ভাৰতত অবশিষ্ট ক্ষমতাসমূহ কোনে উপভোগ কৰিব পাৰে? মনত ৰাখিব, ইটছ অলছ' এ ইউনিটাৰী ফিচাৰ্ছ। এইটো হৈছে এটা একক বৈশিষ্ট্য ভাৰতত, যে কেন্দ্ৰীয় চৰকাৰে যে ভাৰতত সকলো অবশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। So the central government in India can enjoy all the residuary powers. এইটো হৈছে এটা ভাৰত যুক্তৰাষ্ট্ৰৰ একক বৈশিষ্ট্য। বুজি পালে? যেটো আমেৰিকাত নহয়। আমেৰিকাত কি হয়? সকলো অবশিষ্ট ক্ষমতা ৰাজ্য চৰকাৰক দি দিয়ে অবশিষ্ট ক্ষমতা, কিন্তু ভাৰতত অবশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত দিয়া হৈছে। নেক্সট, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগ গঠনৰ ব্যৱস্থা কৰা হৈছে? Which article of Indian Constitution provide for establishment of Finance Commission? এইবিলাক খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন দেই, এইবিলাক প্ৰশ্ন আহে। আপোনালোকে জীৱনত বিভিন্ন পৰীক্ষা দিব, বিভিন্ন সময়ত যিকোনো পৰীক্ষাত এইবোৰ প্ৰশ্ন অহাৰ খুবেই চান্স থাকে। যে ভাৰতত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত এই যি আমাৰ আয়টো ভাগ কৰি দিয়াৰ কাৰণে এখন কমিশ্যন আছে, ছাজেষ্ট কৰাৰ কাৰণে, সেইখনক ফাইনেন্স কমিশ্যন বুলি কোৱা হয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে ফাইনেন্স কমিশ্যন হয়, আৰু ফাইনেন্স কমিশ্যন এপইণ্ট কৰে প্ৰেচিডেণ্টে। এতিয়া প্ৰশ্নটো সুধিছে সংবিধানৰ কিমান নং অনুচ্ছেদত বিত্তীয় আয়োগ গঠনৰ ব্যৱস্থা কৰিছে? আৰ্টিকল 280, মনত ৰাখিব। আৰ্টিকল 280ত ফাইনেন্স কমিশ্যনৰ বিষয়ে উল্লেখ কৰা হৈছে। হু এপইণ্ট ফাইনেন্স কমিশ্যন? এইটো কথা খুব মনত ৰাখিবলগীয়া কথা। প্ৰশ্ন এইটো নাই, বেলেগো আহিব পাৰে, প্ৰশ্ন এনেকুৱা হ'ব পাৰে, হু এপইণ্টছ ফাইনেন্স কমিশ্যন ইন ইণ্ডিয়া? ভাৰতত বিত্ত আয়োগ কোনে গঠন কৰে? তেতিয়াহ'লে এনচাৰ হ'ব এইটো প্ৰেচিডেণ্ট। যে প্ৰেচিডেণ্টে ভাৰতত বিত্ত আয়োগ গঠন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰে? বিত্ত আয়োগ গঠন কৰে। সংবিধানৰ 280 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতত বিত্তীয় আয়োগ গঠন কৰিব পাৰে। বিত্তীয় আয়োগৰ কাম হৈছে কি হৈছে? The main function of the Finance Commission is to suggest the measures for the division of net proceeds of income between central government and state government. Sorry, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিত্তীয় আয়ৰ বিভাজন কৰাৰ কাৰণে পৰামৰ্শ দিয়াটো হৈছে বিত্তীয় আয়োগৰ প্ৰধান কাৰ্যাৱলী, ফাইনেন্স কমিশ্যন। মনত ৰাখিব। তাৰপিছত আহিলে Financial relation between union and state is discussed in dash. যে সংঘ আৰু ৰাজ্যৰ মাজত বিত্তীয় সম্পৰ্কৰ বিষয়ে দেশত আলোচনা কৰা হৈছে। আমি কৈছোঁ দুটা পাৰ্ট। মনত ৰাখিব, মই অকণমান হিন্টছ দি দিছোঁ। পাৰ্ট 11 এণ্ড পাৰ্ট 12। এই দুটা পাৰ্টত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজনৰ বিষয়ে আলোচনা কৰিছে। কিন্তু প্ৰশ্নটো সুধিছে ফাইনেন্সিয়েল ৰিলেশ্যনছ। ফাইনেন্সিয়েল ৰিলেশ্যন কোনটো পাৰ্টত ডিছকাছ কৰা হৈছে? এনচাৰ ইজ পাৰ্ট 12। পাৰ্ট 12ত আমাৰ ফাইনেন্সিয়েল ৰিলেশ্যনৰ বিষয়ে উল্লেখ কৰা হৈছে। কিন্তু মই কৈছোঁ পাৰ্ট 11 আৰু পাৰ্ট 12। পাৰ্ট 12ততো আমাৰ ফাইনেন্সিয়েল ৰিলেশ্যন আছে, প্ৰশ্নটো সুধিছে ফাইনেন্সিয়েল ৰিলেশ্যনছ। কিন্তু পাৰ্ট 11ত কি ডিছকাছ কৰা হৈছে? এডমিনিষ্ট্ৰেটিভ এণ্ড লেজিছলেটিভ ৰিলেশ্যনছ। প্ৰশাসনীয় সম্পৰ্ক আৰু বৈধানিক আৰু প্ৰশাসনীয় সম্পৰ্ক ডিছকাছ কৰা হৈছে 11, আৰু বিত্তীয় আলোচনা কৰা হৈছে, বিত্তীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে পাৰ্ট 12। মনত ৰাখিব, দুটা পাৰ্ট। তাৰপিছত আহোঁ আমি, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউনিয়ন লিষ্ট ছাবজেক্ট? মনত ৰাখিব, কি সুধিছে? নট বুলি কৈছে। আকৌ ইউনিয়ন লিষ্ট ছাবজেক্ট, ষ্টেট লিষ্ট ছাবজেক্ট, কনকাৰেণ্ট লিষ্ট ছাবজেক্টবিলাকো মনত ৰাখিব লাগিব। কি আছিলে? ইউনিয়ন লিষ্ট ছাবজেক্টত আমাৰ 100 ছাবজেক্ট আছে ইউনিয়ন লিষ্টত, ষ্টেটত আছে 61 আৰু 52 আছে আমাৰ কনকাৰেণ্ট লিষ্টত। ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট। কিন্তু বিভিন্ন বিষয় আছে। ইয়াৰে কোনটো বিষয় ইউনিয়ন লিষ্টৰ বিষয় নহয় বুলি কৈছে? ডিফেন্স, প্ৰতিৰক্ষা, ৰেলৱে, মেৰিয়েজ এণ্ড ডিভোৰ্চ, ফৰেইন এফেয়াৰ্ছ। দিছ ইজ ইউনিয়ন লিষ্ট ছাবজেক্ট। এইটো হয়। ইউনিয়ন লিষ্ট ছাবজেক্টত ডিফেন্স আছে, প্ৰতিৰক্ষা আছে। ৰেলৱেজ ইউনিয়ন লিষ্ট ছাবজেক্ট, এইটো হয়। ফৰেইন এফেয়াৰ্ছ ইউনিয়ন লিষ্ট ছাবজেক্ট হয়। নহয় কোনটো? বিবাহ আৰু বিচ্ছেদ। মেৰিয়েজ এণ্ড ডিভোৰ্চ ইজ নট ইউনিয়ন লিষ্ট ছাবজেক্ট। পৰীক্ষাত প্ৰশ্ন সুধিছে হুইচ ইজ নট, তো এনচাৰ হ'ব আমাৰ এইটো, দিছ ইজ নট ইউনিয়ন লিষ্ট ছাবজেক্ট, দিছ ইজ কনকাৰেণ্ট লিষ্ট ছাবজেক্ট।
সমৱৰ্তী সূচীত আছে বিবাহ আৰু বিচ্ছেদ সমৱৰ্তী সূচীভুক্ত বিষয় প্ৰশ্নটো উদিছে নট মনত ৰাখিব দেই which is not a union list subject answer is marriage and divorce is not union list subject it is concurrent list subject others are union list subject defense railways and foreign affairs are union list subject next প্ৰশ্ন who termed the Indian Federation as quasi federation যে ভাৰতৰ এজন বিখ্যাত সংবিধান বিশেষজ্ঞ তেওঁ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিশুদ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কোৱা নাই কি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা one constitutional expert in India termed Indian Federation as quasi federation who is he কোনে কৈছে আনসাৰটো হৈছে quasi federation কোনে কৈছে K.C. Ware মনত ৰাখিব আপোনালোকে নামটো K.C. Ware termed Indian Federation as quasi federation অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে K.C. Ware পিছৰ প্ৰশ্নলৈ আহোঁ which article of Indian Constitution had inserted separate constitution for Jammu and Kashmir এতিয়া নাই 2019 চনত জম্মু কাশ্মীৰৰ কাৰণে যি সেপাৰেট কনস্টিটিউশন আছিল তাক উচ্ছেদ কৰা হৈছে তাক নাইকিয়া কৰা হৈছে কিন্তু প্ৰশ্নটো হৈছে হেড which article had যে সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰৰ কাৰণে এখন সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা হৈছিল এটো খুব কন্ট্ৰভাৰ্চিয়েল কথা খুব ইম্পৰ্টেন্ট আহি থাকে only one article of Indian Constitution provided separate constitution for Jammu and Kashmir though it is now abrogated but that article provided separate constitution for Jammu and Kashmir we should know about that article that is article 370 370 নং অনুচ্ছেদ 370 নং অনুচ্ছেদৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ কাৰণে এখন সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা হৈছিল যদিও ইয়াক এতিয়া বাতিল কৰা হৈছে প্ৰেজেন্ট ষ্টেটাস that it is abrogated যে ইয়াক বাতিল কৰা হৈছে কিন্তু কৰা হৈছিল আছিল আগতে 370 নং অনুচ্ছেদত জম্মু আৰু কাশ্মীৰৰ কাৰণে সুকীয়া শাসন ব্যৱস্থা কৰা হৈছিল তাৰ পিছত আহিলে নেক্সট কোৱেশ্চন which article of Indian Constitution deals with special provision with respect to GST GST full form কি জানে আপোনালোকে good and service tax so it's a new tax regime ইন্ডিয়াত নতুনকৈ এইটো টেক্স ৰিজিম আহিছে আগত যিবিলাক ইনডাইৰেক্ট টেক্স আছিল যিমান ইনডাইৰেক্ট টেক্স দুই প্ৰকাৰ থাকে ডাইৰেক্ট টেক্স এণ্ড ইনডাইৰেক্ট টেক্স যেনেকুৱা সেল টেক্স ভেট এইবিলাক ইনডাইৰেক্ট টেক্স এইবিলাক সব এলিমিনেট কৰি এটা আমব্ৰেলাৰ তলত লৈ আহিলে এইটো কোৱা হৈছে জিএসটি জিএসটি যেতিয়াৰ পৰা আহিলে ইণ্ডিয়াত তো সংবিধানৰ সংশোধন কৰিব লগা হৈছিল জিএসটি বিল সংবিধানৰ উভয় সদনত পাছ হৈছে তাৰ পিছত জিএসটি লাগু হৈছে এটা আৰ্টিকল কিমান নং আৰ্টিকলত জিএসটিৰ ব্যৱস্থা কৰা যায় এইবিলাক ইউপিএসসি লেভেলৰ এপিএসসি লেভেলৰ খুব পৰীক্ষা আহে এডিআৰতে আহিব পাৰে ক'ব নোৱাৰি আমাৰ আসাম পুলিচতো আহিব পাৰে টেটতো আহিব পাৰে কিন্তু এইবিলাক সম্ভাব্য প্ৰশ্ন এটো ইকোনমিক্সৰ সেক্টৰতো আহিব পাৰে ইণ্ডিয়ান পলিটিতো আহিব পাৰে আপোনাৰ সাধাৰণ জ্ঞানতো আহিব পাৰে যতে ততে আহিব পাৰে আৰ্টিকল 246A গতি আৰ্টিকল 246 আগতে আছিল এ তো এতিয়া প্লাস কৰা হৈছে প্লাস এ তো হৈছে আমাৰ এনেকুৱা প্ৰশ্নবিলাক আহিলে আপোনালোকে অকমান মগজুটো খটুৱাই এনসাৰটো কৰি দিব পাৰে কাৰণ এই তিনটাটো একে ইয়াত এটা বেলেগ আছে নিশ্চয় এটো হ'ব কাৰণ জিএসটি তো অৰিজিনাল কনস্টিটিউচনত আছিল ইয়াক এড কৰা হৈছে এড কৰিলে কি হয় আমাৰ কনস্টিটিউচনৰ আৰ্টিকল বিলাকৰ লগত আমাৰ ক্লজ এড কৰি থাকে গতিকে ইয়াত 245 কৈছে অকল এটো অকল 246 কৈছে ইয়াত 247 কৈছে গতিকে 246A এই যে ক্লজ গতিকে এনসাৰটো এটোই হ'ব এনেকুৱা অকমান বুদ্ধি খটুৱাই আমি বহুত এনসাৰ কৰিব পাৰো যদি আমি নাজানো একেবাৰে শুদ্ধ উত্তৰটো নাজানো অকমান আমি মগজু খটুৱাই পেলাই যে এটো হ'ব পাৰে কাৰণ ক্লজ নতুন জিএসটি নতুন কথা আগতে নাছিল নতুন আহিলে আহাৰ লগে লগে এটা নতুন ক্লজ এড কৰিব লাগিব গতিকে ক্লজ এ হ'ব Next question. Which of the following is correct regarding the concurrent list? আগতে এটা প্ৰশ্ন সুধিছিলে not এতিয়া আছে correct সুধিছে concurrent list যে concurrent list বা সমৱৰ্তী সূচীৰ ক্ষেত্ৰত কোনটো শুদ্ধ which one is correct in respect of concurrent list কোনটো শুদ্ধ only central government can legislate অৰ্থাৎ কেন্দ্ৰীয় কেৱল কেন্দ্ৰীয় চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে সমৱৰ্তী সূচীত
2 নম্বৰটো হৈছে কেৱল ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে, অনলি ষ্টেট গভৰ্ণমেণ্ট কেন লেজিসলেট। 3 নম্বৰটো কৈছে বোথ দ্য চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট কেন লেজিসলেট, কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্ৰণয়ন কৰে। শুদ্ধটো হৈছে এইটোৱে শুদ্ধ উত্তৰ, কাৰণ কনকাৰেণ্ট লিষ্ট মানে কি? কমন লিষ্ট। ইউনিয়ন লিষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে, ষ্টেট লিষ্ট ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে, কনকাৰেণ্ট লিষ্ট দুইখন চৰকাৰৰ কাৰণে। সমৱৰ্তী সূচী কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব পাৰে। চ' প্ৰশ্নটো দিলে হুইচ ওৱান ইজ কাৰেক্ট, কোনটো শুদ্ধ? সমৱৰ্তী সূচীৰ সন্দৰ্ভত কোনটো শুদ্ধ? শুদ্ধ উত্তৰটো হৈছে এইটো যে কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰে সমৱৰ্তী সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। তাৰপিছৰ প্ৰশ্নলৈ আহোঁ, হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? এইবিলাক প্ৰশ্ন ইকনমিক্সৰো প্ৰশ্ন, যে এতিয়া আমাৰ প্লেনিং কমিশ্যন নাই, প্লেনিং কমিশ্যন 2015ত ডিজলভ কৰা হৈছে, নতুন ব্যৱস্থা হৈছে নীতি আয়োগ, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নীতি আয়োগৰ চেয়াৰমেন কোন? একদম সহজ প্ৰশ্ন, উত্তৰ প্ৰধানমন্ত্ৰী। প্লেনিং কমিশ্যনৰ এতিয়াও চেয়াৰমেন আছিল। প্ৰশ্ন এইটো নাহি পেলাই এনেকুৱা আহিব পাৰে, হু ৱাজ দ্য চেয়াৰমেন অফ প্লেনিং কমিশ্যন, যে আমাৰ প্লেনিং কমিশ্যনৰ চেয়াৰমেন কোন আছিলে? বুজি পাইছেনে? পৰিকল্পনা আয়োগ অসমীয়াত কোৱা হয়। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিলে? প্ৰধানমন্ত্ৰী। আৰু পৰিকল্পনা আয়োগৰ জেগাত আহিলে এতিয়া নীতি আয়োগ, নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী, মনত ৰাখিব। তাৰপিছত আহিলে হুইচ অফ দ্য ফলোয়িং এপইণ্টমেণ্ট ইজ নট মেড বাই দ্য প্ৰেচিডেণ্ট? তলৰ কোনজন ব্যক্তিক ৰাষ্ট্ৰপতি নিয়োগ নকৰে? নট। হুইচ অফ দ্য ফলোয়িং person is not appointed by the president, or which of the following appointment is not done by the president? তলৰ কোনটো নিয়োগ ৰাষ্ট্ৰপতিয়ে নকৰে? ৰাজ্যপাল, ভাৰতৰ মুখ্য ন্যায়াধীশ, সেনাধ্যক্ষ, স্পীকাৰ অফ লোকসভা। এনচাৰটো হ'ব স্পীকাৰ অফ লোকসভা। কিয় মই কৈ দিছোঁ যে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাজ্যপালক নিযুক্তি দিয়ে, ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক নিযুক্তি দিয়ে, ৰাষ্ট্ৰপতিয়ে আৰ্মি, নেভি, এয়াৰ ফ'ৰ্চ তিনিটা উইংছৰ অধ্যক্ষসকলক বা হেডক নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতিয়ে লোকসভাৰ স্পীকাৰক নিযুক্তি নিদিয়ে। দ্য স্পীকাৰ অফ লোকসভা ইজ নট এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট, দ্য স্পীকাৰ অফ লোকসভা ইজ ইলেক্টেড বাই দ্য ইলেক্টেড মেম্বাৰ অফ লোকসভা ফ্ৰম এমংছ দেম। চ' এনচাৰ ইজ স্পীকাৰ অফ লোকসভা। ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী এওঁলোক হৈছে ভাৰতৰ মুখ্য কাৰ্যপালিকা। ইয়াৰ ওপৰত আমি এটা ক্লাছ লৈ আহিম, যে উইল ডু এ ক্লাছ অন প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট এণ্ড দ্য প্ৰাইম মিনিষ্টাৰ্ছ। তেতিয়া আমি এইবোৰ আকৌ ভালকৈ আলোচনা কৰিম। চ' উত্তৰটো সুধিছিলে হুইচ এপইণ্টমেণ্ট ইজ নট মেড বাই দ্য প্ৰেচিডেণ্ট? দিছ ইজ দ্য স্পীকাৰ অফ লোকসভা ইজ নট এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। নেক্সট, হু এমং দ্য ফলোয়িং হেজ দ্য পাৱাৰ টু ফৰ্ম এ নিউ ষ্টেট উইদিন দ্য ইউনিয়ন অফ ইণ্ডিয়া? ভাৰতত কোনে নতুন ৰাজ্য গঠন কৰিব পাৰে? এইটো এটা ভাৰত যুক্তৰাষ্ট্ৰৰ একাত্মক বৈশিষ্ট্য বা এককেন্দ্ৰিক বৈশিষ্ট্য। ইট ইজ অলছ' এ ইউনিটাৰী ফিচাৰ্ছ অফ ইণ্ডিয়ান ফেডাৰেশ্যন ডেট দ্য ইউনিয়ন পাৰ্লিয়ামেণ্ট can create new state, can eliminate any state, can change the boundary of the state, can change the name of the state. যে ভাৰতৰ কেন্দ্ৰীয় সংসদে যিকোনো নতুন ৰাজ্য গঠন কৰিব পাৰে, কোনো ৰাজ্যৰ বিলুপ্তি সাধন কৰিব পাৰে, কোনো ৰাজ্যৰ নাম পৰিৱৰ্তন কৰিব পাৰে, কোনো ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰিব পাৰে। সেইকাৰণে ভাৰতৰ ৰাজ্যসমূহৰ অস্তিত্ব নিৰ্ভৰ কৰে কেন্দ্ৰীয় সংসদৰ ওপৰত। বুজি পাইছে? যে ফেট of Indian states are dependent over the wishes of the Union Parliament. Because by law, Union Parliament can create new state, can eliminate any state, can change the name of the state, can alter the boundary of the states. Last প্ৰশ্ন, শেষৰ প্ৰশ্নটো আমি আজি 20টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। কিহৰ ওপৰত? ইণ্ডিয়ান ফেডাৰেশ্যনৰ ওপৰত বা ফেডাৰেলিজিমৰ ওপৰত। ভাৰত যুক্তৰাষ্ট্ৰৰ ওপৰত 20টা প্ৰশ্ন আজি আমি আনিছিলোঁ। শেষৰটো প্ৰশ্ন হৈছে, দ্য কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই, বা প্ৰশ্ন এনেকুৱা হ'ব পাৰে, হু এপইণ্টছ দ্য কেক? যে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকক কোনে নিয়োগ কৰে? হু এপইণ্টছ দ্য কেক?
Controller and Auditor. কোন আছিলে কেগ? কেগ is the highest financial officer of India and he is appointed by the President of India. Answer is President. Who appoints Keg? The Keg is appointed by the President of India. Who is the highest financial officer in India? Keg হৈছে ভাৰতৰ মুখ্য বিত্তীয় বা অৰ্থনৈতিক ফাইনেন্সিয়েল অফিচাৰ, বিত্তীয় বিষয়া, আৰু তেওঁক নিয়োগ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। সো গতিকে আজি আমি এই গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন আলোচনা কৰিলোঁ কিহৰ ওপৰত? ইণ্ডিয়ান ফেডাৰেলিজমৰ ওপৰত। যি কম্পিটিটিভ এক্সামিনেশ্যনত যদি আমি চাওঁ ইণ্ডিয়ান পলিটিত এই বিষয়সমূহৰ ওপৰত সঘনাই প্ৰশ্ন আহি থাকে। আপোনালোকে জীৱনত যিবোৰ পৰীক্ষা দিব, প্ৰতিযোগিতামূলক পৰীক্ষা, এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ ওপৰত পৰীক্ষাত এনেকুৱা প্ৰশ্ন, এইবোৰ বিষয়ৰ ওপৰত প্ৰশ্ন আপোনালোকে পোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰি থাকিব। সো আকৌ পুনৰ লগ পাম। গতিকে উৰ্জা ক্লাছেছৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ উৰ্জা ক্লাছেছক আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে মৰম দি থাকিব। ধন্যবাদ।